নমস্কাৰ ৰাইজ, মোৰ লগৰ এটা আহি আছে। সি মানে ফোন কিনিম বুলি চবকে পূৰা কামোৰটো দি ল'লে। মানে ফোন কিনিব আৰু কি ফোন কিনিব মানে তাক মানে ফোন বাজেটত ফিটেই নহয়। তাৰ এইটো ফোন দেখাব লাগে, আমুকটোহে পচন্দ নহয়, তামুকটোহে পচন্দ নহয়। পাছত আৰু চবকে যিমানবোৰ লগৰ আছে চবকে কামোৰ দিলে সেই ফোন কিনিম বুলি। এতিয়া তাৰপিছত সি এতিয়া এপল কি আইফোন 17 এটা ল'লে। কাকো কোৱা নাই আৰু চবকে কৈছে CMF-ৰ কিবা ফোন এটা ল'লোঁ বুলি কৈছে আৰু এতিয়া মোকো তেনেকৈ কৈ থৈ দিছে, কিন্তু মই গম পাওঁ সি এপলৰ 17টো ল'লে বুলি। এতিয়া সি মোক দেখাবলৈ আহিছে মানে ছাৰপ্ৰাইজ দিবলৈ, কিন্তু এতিয়া মই ৰিয়েকশ্যনটো ভালকৈ দিম মানে একদম গম নোপোৱা আগতে। পাছত যেতিয়া ব্লগটো আপলোড কৰিম সি তেতিয়াহে গম পাব যে মই গম পাইছিলোঁ ইমান দিন তাকে প্ৰেংক কৰি আছিলোঁ বুলি। ব'লক আৰম্ভ কৰোঁ। আৰু সি আহি আছে আমাৰ ঘৰলৈ, পাবহিছে, পাইছেহি, পঢ়ি আছে। আহা কি কামৰ? মোৰ ব্লগ এটা কৰি আছোঁ শ্বুটিং। এতিয়া আহি পাইছেহি। আমাৰ ডক্টৰ হয়, ফিলিপিন্সত ডক্টৰ পঢ়ি আহিছিলে। এতিয়া গুড নিউজ কি মানে এতিয়া লখিমপুৰত পষ্টিং আছে। মোৰ চিন্তা নাই বাৰু, মোৰ ভালেমানকেইটা লগৰ আছে এনেকৈ ডক্টৰ হয়। মোৰ বেমাৰ হ'লে একো চিন্তা নাই। ৰ যাবি ভিতৰলৈ যাবি। এই ৰচোন লাজটো চা, ছোৱালীও নকৰে এনেকুৱা লাজ। ফোন দেখা, প্ৰথমতে ফোন চাওঁ আমি। তই ফোন দেখা প্ৰথমতে, সেইটো ভাল হৈছে। ৱাটছ কিহৰ হোৱাই আগৰে ফিল্ম বহুত পুৰণি। তই ফোনটো চা না, চাওঁ মই এতিয়া দিনতে চাওঁ। এই তই দেখা আকৌ এই বেছি ফটোৱা কৰিছ। নাই সঁচাকৈ নাই। তই ব্লগটোত ওলাব না, চাওঁ মই একো ৰিভিউ যাব। তই ওলাব নালাগে, মই ওলাই আছোঁ। তেতিয়াহ'লে কেমেৰা বন্ধ কৰি পিনে আগত লৈ ল। না ডাইৰেক্ট হাতত দে না। এইটো CMF নি? বেয়া ফটোৱা মানুহ দেই। ঋতিকেতো ক'লে অলৰেডি, মই গম পাওঁ। তই সেইদিনা কওঁতে গম পালোঁ মই। কি ঋতিকেতো কল কৰি ঋতিকলে মই ফোনে কৰা নাই, চাই ল'বি। বাদ দে, দেখা কল হিষ্ট্ৰী দেখা। চাই ল'বি বাৰু। 4 তাৰিখৰ কল হিষ্ট্ৰী দেখা। চাই ল'বি। এতিয়া দেখা ফোন থৈ পিনে মোক ব্লগ কৰি আছোঁ ন ইয়াত। হালধীয়া হৈয়ে গ'ল। হালধি তইতো মোক CMF লৈছোঁ বুলিয়েতো কৈ আছ কালিলৈকে। CMF-টো হয়। এইটো CMF হয়? ক'ত CMF এইটো? CMF এইটো কি হয়? 17 এনেই প্ৰেংক কৰি আছিলি ন? গম পাওঁ, এইটো অলৰেডি কৰে। এইটো মই ব্লগত দি আছোঁ, খালি গম পাই গ'ল। কেনেকৈ গম পালে জানো? চব গম পাওঁ আমি, খবৰ পাই থাকোঁ আমি। খবৰ পাব লাগে। আৰু ধৰ এইটো কি আছে? ৱায়াৰলেছ চাৰ্জিং ভাবি কি কৰি আছিল? আচ্ছা, এইটো হেৰি এনেকৈ হয় কি মানে এই কিবা কিবি এনেকৈ আছে, ভাইব্ৰেট চাইব্ৰেট কিবা হৈ থাকে। এতিয়া আইফোনৰ মালিক হৈ গ'লি। অলপচোন এইটো মোৰ নহয়, মায়ে দিছে। মোৰ নহয়, মোৰ নিজৰ যেতিয়া হ'ব এতিয়া কবি। আমাৰ এই আইফোনৰ মালিক হৈ গ'ল। মই নহয় ভাই, মই নহয়। ইয়াৰ কিছুমান পুৰণা ভিডিঅ' আছে, সেইবোৰ মই লগাই দিম এডিট কৰোঁতে। নকৰচোন। কিমান থাকিলে? ইণ্টাৰেষ্ট যে ল'ব যে তাতিছে। আৰে তই লোন ল'ব নালাগে, কেছত লৈ ল'লি যেনিবা 2,40,000। কেছ নাই মই লোনত লৈ ইণ্টাৰেষ্ট ইমান নপৰে ন। কিন্তু এইটো মই ভাবিছোঁ এই বস্তুটো ভাল বুলি। তই তেতিয়াতো মই তোক কৈ মই যাৰ ঘৰত গ'লোঁ যে তাৰ লগতে গৈছিলোঁ মই যোনদিনাখন মোবাইল ল'ব গৈছোঁ সেইদিনা এখন সেইটোৱে লগাই আছোঁ। তইতো মোক কৈছিলি কি বুলি কয়, ইমান টকা ইনভেষ্ট মই চ'লাৰতে কৰি দিম বুলি। তইতো চ'লাৰত নাই কৰা। তই সেইদিনা কেলৈ মোক গাড়ীত কোৱা নাছিলি? চ'লাৰত ইনভেষ্ট তই ইনভেষ্ট কৰাকৈ ইমান টকা ফোন কিনাতকৈ তই 10,000 টকা ফোন কিনিম বুলিয়ে কৈছিলি মোক। মইতো সঁচাই কৈছোঁ। তাৰপিছততো তই চ'লাৰত ইনভেষ্ট নাই কৰা। এতিয়া মানে লাহেকৈ মেহিকে দি আছে মানে এতিয়া নলওঁ মেহিকে দি আছে এতিয়া চ'লাৰ ওলাই পিনে। তই এতিয়া পাৰ্টি খোৱাবি নাই? কওঁ সেইটো ক। কি খাবি? পাৰ্টি যদি খোৱাও মই সেইটো আপলোড নকৰোঁ। পাৰ্টিনো আৰু ঋতিকে পাৰ্টি নিদিয়ে নি? ঋতিকৰ মোৰ লগত কথা নাই ন। মই ঋতিকে লেপটপ কিনি এতিয়া মোক সুধিছে নেকি ভাই? সি মোক সুধিছে নেকি? কথাটো শুনি ল। ঋতিকে কিনিছে নিজৰ পইচা দি। তই কাইলৈ পৰহিলৈ যেতিয়া তোৰ চেলাৰী সোমাব তেতিয়াতো পইচা ৰিটাৰ্ণ কৰি দিবি। সেইটো বেলেগ কথা। আৰে লগৰকেইটা ভাই তই ক্ৰেডিট কাৰ্ডত লৈছ এতিয়া। কথাটো কৈছোঁ কোনটো এতিয়া ফোনটো কি মাৰ পৰা লৈ দি দিলোঁ তাক। তই সেইবোৰ বাদ দে, তই মোক পাৰ্টি খোৱাবি নাই মোক সেইটো ক। পাৰ্টি যদি খোৱা মই ব্লগটো তোৰ ডিলিট কৰি দিম, মানে এইটো আপলোড নকৰোঁ মানে। যদি বোলে পাৰ্টি চাৰ্টি নোখোৱাও। পাৰ্টি কি খাবি তই? কি খোৱাবি ব'ল? ক'ত যাব পাৰি? সেই ক'ৰবাত কি খোৱাবি এতিয়া তই সেইটোৱে ক। নাজানো দেই মই। One eternity later. কি খোৱাবি ক আকৌ। কলেজ যাবি? কলনীত কি খাবি? ৰ'ল খাব পাৰি। ম'ম' খাম ব'ল। কলনীত খাব পাৰি। বৈ যাওঁ।
এতিয়া ই মোক ম'ম' খাবলৈ গৈ আছে এইটো নল'বি আৰু দেই এইটো আৰু এতিয়া ব্লগটো যদি খুৱাইগৈ ম'ম' বোলে যদি খুৱাই তেতিয়া ব্লগটো আৰু আপলোড নকৰোঁ ঠিক এতিয়া মোক অভিলাষে পাৰ্টি খুৱাবলৈ আনিলে অলৰেডি খাই দিলোঁ আৰু এইটো অভিলাষ মই এনেকৈ ল'ব লাগিব কেমেৰাটো মই পাৰ্টি নাই খোৱা দেই আৰু এইটো মই মোক গোটেই মই কৈ আছে মইতো নামটো খালি মোৰ দিছে ই পাৰ্টি খুৱাই আছে তেওঁ আৰু এইটো ব্লগত আহি আছে আৰু কোনোবাই যদি লখিমপুৰৰ পৰা চাই আছে ইয়াৰ ওচৰলৈ ট্ৰিটমেণ্ট কৰিবলৈ আহিলে ধুনীয়াকৈ একদম পাৰ্টি চাৰ্টি খাব পাৰিব বহুত ভাল ডক্টৰ হয় আহক ইয়াৰ ওচৰত দেখাওক পাৰ্টি খাওক আৰু লগৰবোৰেও কৈছে চবেই আহি পেলাই পাৰ্টি খাব লাগে ইয়াৰ ওচৰত ই মজা ফুল গৈছে আৰু যদি ব্লগটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই ধন্যবাদ